যেতিয়া গোকুলৰ পৰা শ্ৰীকৃষ্ণ যাব আৰু কংসক মানে বধ কৰিব 14 বছৰ যেতিয়া তেওঁ ৰাধা দৌৰি আহিল কান্দি কান্দি। ৰাধাই ক'লে কৃষ্ণ মোক এৰি তুমি ক'ত যোৱা? কাৰণ সিদিনাখন যেতিয়া গোকুলৰ পৰা কৃষ্ণ যাব আৰু কাহানিও ঘূৰি নাহে, তেওঁ য'ত যাব তাৰ লগত আৰু ৰাধাৰ লগত কানেকশ্যন শেষ হৈ যাব, লাষ্ট মিট। ৰাধাই কান্দি কান্দি কৈছে কৃষ্ণ তুমি ক'ত যোৱা? প্লিজ এবাৰ ৰৈ যোৱা, মোকো লৈ যোৱা লগত। জন্ম যেতিয়াৰ পৰা পাইছো তোমাৰ নামেৰে মোক মানুহে জানে, গতিকে কৃষ্ণ মোক লগত লৈ যোৱা। কান্দি কান্দি বাউলি হৈছে ৰাধা। কৃষ্ণ মুখ ঘূৰাই দিলে। ৰাধাই আকৌ কান্দিলে, বোলে তোমাৰ অবিহনে মোৰ অস্তিত্ব নাই। দৌৰি গৈ সেন্দুৰ লৈ আহিলে, ক'লে মোৰ শিৰত দিয়া, মোকো লগত লৈ যোৱা। তুমি অবিহনে মই থাকিব নোৱাৰো। কাৰণ ৰাধা কৃষ্ণ এটা শব্দ হৈ গৈছে এতিয়া। কৃষ্ণই আকৌ ঘূৰি নাচালে। ৰাধাই আকৌ কান্দিলে, ভাবিলে যে সেন্দুৰখিনি আনি দিয়াই বেয়া পালে নেকি। ক'লে কৃষ্ণ মোক এবাৰ চোৱা, মোক সেন্দুৰো দলিয়াই দিল, নালাগে মোক। এই যে গোকুলৰ পৰা তুমি যাবা, মই জানো যে এয়া আমাৰ শেষ দেখা, আৰু কেতিয়াও দেখা নহয়। তুমি তোমাৰ নিজৰ কৰ্তব্যত ভৱিষ্যত জীৱনত তুমি আগবাঢ়ি যাবা। লাষ্টলি মোক এবাৰ চোৱা, শেষবাৰৰ বাবে এবাৰ চোৱা। কৃষ্ণ কান্দি কান্দি বাউলি হৈ গৈছে। কৃষ্ণই নাচাই গোকুলৰ সীমা যেতিয়া পাৰ কৰিব, এবাৰ ঘূৰি চালে কৃষ্ণই। ৰাধা পাগল হৈ গ'ল, ক'লে কি এইটো কোন? তাৰমানে ৰাধাই ৰাধাক দেখিলে, কৃষ্ণ নহয়, সেইজন ৰাধা হৈ আছে। ৰাধাই সুধিলে এইটো দেখোন মোৰ প্ৰতিচ্ছবি। কৃষ্ণই হাঁহি ক'লে পাগলী, এয়াইতো প্ৰেম। মই এতিয়া ক'ত কৃষ্ণ হৈ থাকিলো, ভৰিৰ পৰা চুলিলে মইতো ৰাধাই হৈ গৈছো। এতিয়া একেলগে যোৱাৰ কি কথা আছে? বিবাহৰ কি কথা আছে? বিবাহ দুটা আত্মাৰ মাজত হয়, দুটা শৰীৰৰ মাজত হয়। তুমি আৰু মই একেটা শৰীৰ, একেটা আত্মা। মোৰ আহে তুমি আছা।